দেখাম আৰু নতুন ঘৰ নতুন ভেটি আৰু নতুনকৈ কিছুমান ফুলৰ পুলি তো মানি প্লেণ্টছো এয়া মই নতুনকৈ ৰুবলৈ আৰম্ভ কৰিছোঁ। এইটো চব ধুনীয়াকৈ উঠিছে বাৰু। এইটো চব আৰু বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়া, আপোনালোকক দেখাম মই। কিন্তু ইয়াত বান্দৰ বহুত বান্দৰ। কিছুমান ফুল ৰুইছোঁ। এয়া অলপ ফুলখিনি হৈছে আৰু এইখিনি কিন্তু ৰোৱা বিশেষ বেছি দিন হোৱা নাই। এয়া চাওকচোন, এয়া হৈছে আৰু অলপ এয়া দেখিছে। এজোপা মানি প্লেণ্ট ৰুইছোঁ। এই 3 জেগামান সলনি কৰা হ'ল। এইখিনি দেখিছেনে? এটা দুটা ডাল এয়া মৰিছেই আৰু এইখিনি দেখিছে, এইটো এটা ডাল মৰিলেই। এইখিনি হৈছে আৰু এইখিনি এয়া দেখিছে নহয়, এইটো হৈছে ধুনীয়াকৈ দেখিছেনে? আৰু আমাৰ এওঁ আনিছে, এইটো কুকুৰৰ পোৱালি এটা আনিছে, দেখিছে নাই? খাই বৈ ধুনীয়াকৈ শুই আছে। আৰু চাওক বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া। সন্মুখত এখন আমাৰ নদী আছে। গধূলিৰ পৰিৱেশটো বহুত ধুনীয়া লাগে। দেখাম মই আপোনালোকক কোনোবা দিনা। গধূলিৰ পৰিৱেশটো বহুত ধুনীয়া। আচাৰ বনাইছিলোঁ। কেনেকৈ বনাইছিলোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ বাৰু, দেখাম কোনোবা দিন। এইটো আছে আপোনাৰ আদা, কেঁচা জলকীয়া আৰু নহৰু। এইটো অকল বন্ধাকবি। এইটো আপোনাৰ এইটো হৈছে আপোনাৰ বগৰী। এইটো মিঠা জ্বলা, গুড় দি বনোৱা হৈছে মিঠা জ্বলা। এইটো হৈছে আপোনাৰ তেতেলী। কেনেকৈ বনাইছিলে আপোনালোকক এদিন দেখাম। ধুনীয়া লাগিছে খাবলৈ আচাৰখিনি, ইমান বেয়া লগা নাই। তাতে ঘৰতে বনোৱা বস্তুবোৰ এনেও ভাল লাগে। এদিন আপোনালোকক মই ধুনীয়াকৈ দেখাম। মোৰ ঘৰখনৰ গধূলিৰ পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ দেখাম, চাব। আৰু বিশেষ কিনো ক'ম, আজি প্ৰথম দিন কেমেৰাৰ সন্মুখলৈ আহিছোঁ। বিশেষ একো নকওঁ। আজিলৈ ইমানতে সামৰোঁ আৰু নে কি কয়? চাব মোৰ চেনেলটো। আৰু বিশেষকৈ মই দেখাম মোৰ ঘৰখনত। মোৰ ঘৰৰ যিহেতু নিজৰ দেউতা আছে, কিন্তু মই শহু দেউতাক নেপালোঁ। এয়া মোৰ শহু দেউতা। তেওঁক মই পুৱা গধূলি সদায় প্ৰাৰ্থনা কৰোঁ। তেওঁ য'তে আছে তেওঁ আত্মাই আমাক দূৰৰ পৰাই আশীৰ্বাদ কৰি থাকিব। আমাৰ সংসাৰখন যাতে ভালে কুশলে পাৰ হয় আৰু আহি থকা দিনবোৰো ভাল হওক বুলি। আৰু আজিলৈ কিনো ক'ম, ইমানতে ৰাখিছোঁ। আপোনালোকো ভালকৈ থাকিব, সকলো ভালে থাকক। ঠিক আছে, আজিলৈ ৰাখিছোঁ।